শ্রী শ্রী গুরু এই পুত্র এই নবশ্রী যুদ্ধ করিবে মুক্তি যুদ্ধ নিজে নিজে ধৰা পৰিছে চাওঁ মই মাতিছোঁ এটা আপোনাৰ চেহেৰা দেখি মোৰ বুকু কঁপি উঠিছে মই আহাৰ দেখিছোঁ আপুনি মোৰ স্বামী নহয় আপুনি কিয় এনেদৰে চালনা কৰিছে উঠা প্ৰভা তুমি মোৰ কাৰণে কোনো ভয় নকৰিবা প্ৰভা শুনা প্ৰভা এয়া হৈছে মোৰ বলৰ ভাৱ সিংহ বলাৰ মোৰ সকলো মানুহে ভয় কৰিব মই দস্যু হয় এয়া হৈছে মোৰ বলৰ হিংস্ৰ প্ৰাণী মত কৰা মোৰ এই মায়াবী চেহেৰা প্ৰভা আপোনাৰ বিচাৰ হোৱা সদায় আশীৰ ওপৰত আপুনি এই কাৰণেহে মই ভেবিও তোমাৰ হাতখন ভাঙিম এতিয়া মই অন্য অৱস্থা হৈছে মোৰ অভান্ত তোমালোক দিনৰ কাৰণে মই অন্য বস্ত্ৰ যোগান কৰিবই লাগিব আৰু সেয়েহে বাবা সদায় তুমি মোৰ পিতৃ মাতৃ হিচাপে সদায় ভালদৰে ৰাখা এতিয়া মই ৰাখিবা Carlos
কৰ মই আৰু কিমান পাপ কৰিবি পাপ কৰি কৰি তই এদিন মোৰ দৰে সন্যাসী হ'ল এই বুলি কৈ সেই সন্যাসী গুচি গ'ল সন্যাসী সিধা এই পথে আমি দস্যু রক্ষা করকে লক্ষ্য অনুষ্ঠিতা আগবাঢ়ি যাওঁ আমি এই পথে গতিকে আধাৰী পথ ই কাৰোবাৰ বাবে অপেক্ষা কৰিছে নিশ্চয়
ই কাম হৈছে নাপাইছি সোনকালে কম তুমি এই নৰহত্যা কৰি দিয়া অন্য বস্ত্ৰ হোৱাৰ বাবে কোন নাপাইছি পিতৃ মাতৃ পত্নী আৰু মই এই চালৰ কাৰণে মই নৰহত্যা কৰি ইমান ধন সম্পদ অৰ্জন কৰিছোঁ আমাৰ চাৰিওৰ দলৰ তুমি পাপ কাগজে দুখ কৰিছা
강경
Rồi. তুই পারিব লাগিব তুই পারিব লাগিব তুমি রামকে উৎসাহ করা তুমি রামকে উৎসাহ করা পারিবা চেষ্টা করা চেষ্টা অকাত্য একটু তুমি রামকে উৎসাহ করা কেমন তোমার মুক্তির পথে বিচারি হবে পিতা যাও পিতা কার কারণে তুমি রক্ষা কর তুমি রাম নাম উচ্চারণ কৰিব লাগিব পাৰিবা কি পাৰিব লাগিব মোৰ লগে লগে মই ভবা তুমি ৰামৰ উচ্চাৰণ কৰা তুমি ৰাম আকৌ উচ্চাৰণ কৰা ৰামৰ উচ্চাৰণ কৰা কি বুলি কয় বাৰু তেতিয়াহ'লে তুমি ৰাম উচ্চাৰণ কৰিবই পাৰিব তুমি ৰামৰ উচ্চাৰণ কৰা মোৰ লগে লগে কবি দেখো তুমি ৰামৰ উচ্চাৰণ কৰা তুমি ৰাম বুলি কোৱা মই কৈ যাম আৰু মোৰ লগে লগে তুমিও কৈ যাবা অলপমান হৈছে আৰু অকণমান চেষ্টা কৰা নিশ্চয় তুমি সফল হ'বা পাৰিব লাগিব তুমি পাৰিব লাগিব তুমি ৰাম উচ্চাৰণ কৰা তোমাক আৰু হৰিনাম শিকাবলৈ আছে তুমি প্ৰথমতে ৰাম নাম উচ্চাৰণ কৰা তাৰপিছত মই এফালৰ পৰা হৰিৰ গুণানু কীৰ্তনী হৰিনাম মুক্তিৰ পথে বিচাৰি পাবা তুমি যে ৰাম নাম উচ্চাৰণ কৰা আমি এতিয়া ৰাম নাম উচ্চাৰণ কৰিম ও তোমাৰ
হরি নাম বিচারি খালো বাতুরি হরি নাম বিচারি খালো বাতুরি হরি নাম তুমি যে কোৱা নাই তুমি ৰাম বুলি উচ্চাৰণ কৰা তেতিয়াহ'লে আৰু কওঁ কি বুলি ক'লে তুমি হৰি নাম উচ্চাৰণ কৰিব পাৰিব প্ৰভু পাৰিব লাগিব আমি এতিয়া হৰিনাম মোৰ লগে লগে খাবা হৰিনাম গাই গাই তোমাক মই বহুত হৰিনাম শুনামে তাৰ পাছত তুমি যেতিয়া ৰাম উচ্চাৰণ কৰিব পাৰিবা তেতিয়া তোমাৰ মুখতে তেতিয়া তুমি ভক্তি ভক্তি বিচাৰে
সাবধানে রচনা করে অরণ্যতে তপস্যাতে দগ্ধ করেছে। আশ্বরিক কথা শোনালে বলছে প্রভু রচনা করার শরীর তত অন্ত নাই এই পাপ কৃষ্ণ জ্ঞান করে প্রভু জানিও তো রচনার ভাব হয়ে ঘুরিছে রত্নাকর হরিণতে কোনে হরিনাম প্রসার করিয়া প্রভু আপনি জানো সমস্ত জীবন আত্মাতে বিরাজমান হয়ে থাকা নাই তেনে স্থল বলছে কখনো শরীর মই বিরাজমান
সেই ৰত্নাকৰ জ্ঞান দিয়াটো জানো আপোনাৰে লীলা নহয়? প্ৰভু, মোৰ আদি আৰু অন্তৰৰ লক্ষ্যস্থল তুমি ব্ৰহ্মা আৰু মহেশ্বৰ শিৱ তোমালোকে মোৰ ৰাম নামৰ কথা ধৰিবা। নাৰায়ণ, নাৰায়ণ। প্ৰভু, সেইবাবে আপুনি 4 মূৰ্তি ধৰি দেখুৱালে কি দিনা? সঁচা কথা ক'লা দেৱশ্ৰী। 60,000 বছৰৰ পাছত 4 অংশলৈ জন্ম মই যাত্ৰা দিলে। নারায়ণ, নারায়ণ। প্রভু তার আগে প্রচার হব রাম নাম মহিমা এই সমস্ত নারায়ণ, নারায়ণ। সকলো বুজিলো প্ৰভু। পিছে ৰত্নাকৰৰ তপস্যা দেখি ইন্দ্ৰৰে লাগিছে সংশয়। কি জানিবা ইন্দ্ৰপুৰী ইন্দ্ৰত্ব লয় কাটি। সেয়েহে তপস্যা ভংগ কৰিবৰ কাৰণে দেৱেন্দ্ৰই উঠি কৰি লাগিছে প্ৰভু। প্রভু পাপিয়ে বিচাৰিছে মুখত মোৰ ৰাম নাম। দেৱতাৰ কি ভাগ্য আছে তাক প্ৰতিৰোধ কৰা। নারায়ণ, নারায়ণ, তোমার কি বিচিত্র লীলা প্রভু। প্রভু দেৱশ্ৰী আমি এবে বিদায় দেবাৰু। প্ৰভু, আপোনাৰ চৰণতো কৰিছোঁ মন্ত্ৰণা। আজিবোৰ আপোনাৰ চৰণ সেৱা তাৰ পৰা আমাক বিচলিত নকৰিব। আশীৰ্বাদ কৰক প্ৰভু। জয়যুক্তেন জয়যুক্ত হওঁ যেন মই নিজ কৰ্তব্য। ঈশ্বৰ ময়ো যাওঁ এতিয়া নিজ কৰ্তব্যত অগ্ৰসৰ।
ব্যক্তি অধিকারে বয়োধিকার এতিয়াও নিযুক্ত তোমায় স্থির করে এই সর্বরাজ্য
ছোৱালী এই চৰকাৰ সদায় প্ৰতিবাদ আশা কৰি পৰিত্যাগ কৰ। উঠা উঠি লৈ চাই দে
এতিয়াৰ পৰা তোমাৰ নাম হ'ব বাল্মীকি। তুমি এজন লগতে আছিলা, তুমি মোৰ সকলো কথা মনত পৰে। যেতিয়া প্ৰভুৰ নামৰ গুণ চৰিত্ৰ বধচন্দ্ৰে কৰিব পৰা চন্দ্ৰ বিভাগৰ নাম থাকিব একো কামেই জটিল নহয়। আশীৰ্বাদ কৰিছোঁ সৰস্বতী তোমাৰ গন্ধৰ্ব দিব্য জ্ঞানে দিব্য দৃষ্টিৰে দেখিবা। তুমি মোক কিবা কৰিলা। মই এতিয়া শ্ৰী নাম গংগা নদীৰ স্নান কৰি শ্ৰীৰামৰ নাম মই উচ্চাৰণ কৰিব যাওঁ। মই এতিয়া
পাখে বিষয় সে দত্ত প্রতি নমস্কার হিন্দু ভাই নিরাশ্রয় প্রজার প্রথম কর্তব্য পুরন্দর আজি হন্তে আবদ্ধ আমি মৃত্যু পাঠক আহা ভাই পুনর তোমাক মই এই অমরাবতী রাজ আজি হন্তে হলাতুল সুন্দর এক সত্য অধিকারী ভাই দেবশ্রী ভাই তোমার সঙ্গে স্বর্গবু করিবা সদায় মুক্ত খন্তে প্রকাশ কৰিছো দেৱতা আৰু দানৱ সমাজ ভাই মেরা হয় হরিয়ানে হাত তুলে কথা যেতে গাইলে কত হাতে তুমি যাত্রা করিবা লক্ষ্য করিল এই স্বর্গ করতে ভাবতে হবে থাকে রাজ করে বলো কিছু না তুমি বলে দে মতো হলে করিবা বলো আজিলৈ সভাৰ ইমানতে ধ্বংস কৰে এতিয়া বাল্মীকি দ্বাৰাই ৰচনা কৰাই প্ৰভুৰ ৰচনা সংসাৰ দেখিব অন্য ৰচনা কৰ অন্য তোমাৰ ৰাম নিজেই কৰা অত্যন্ত পাপৰ অন্ত কৰি প্ৰভুৰ নামৰ
তোমাৰ বীৰত্ব কিমান তোমাৰ লগত যেতিয়ালৈকে নমস্কাৰ থাকিব গুৰুবিলাককে কৰিব নোৱাৰে পৰাস্ত্ৰ তুমি মোক তোমাৰ ঘৰলৈ পাৰিছ কাৰণ এই ঠিক পৰ্যন্ত মোক দৰ্শন কৰিবলগীয়া যাওঁ পাৰিছা পুষ্প দৰ্শন গ'ল আৰু আমি এতিয়া পাৰিজাত পুষ্পকানত উপভোগ কৰোঁ ব্রহ্মদেবের অপূর্ব সৃষ্টি নন্দন কানন কিন্তু ভাই পরবর্তী সময়ে ফুলন করি কোয়া কিবারে উপহার মুখে ফুলন করি তোমাৰ কাৰণে বেগটো হেঁটাত ধৰিছিলোঁ তোৰ থৈ লৈছোঁ বেশ ভাই উপভোগ করতে হবে ফুলন করি তেতিয়াই মোৰ মই ধন্য সেৱন কৰিম অপূর্ব অপূর্ব হবে নন্দন কানন অপূর্ব 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 নমস্যে মুণ্ড সেৱন কৰিব পাছে পাছে খেদি আহিছে যাওঁ মই এতিয়া সৰস্বতীৰ সৈতে গৈ থাকোঁ
বিচিত্র লীলা কি বিচিত্র লীলা তবু রত্নাকর দৈশ্যুর ঘোড়া হরিনাম উচ্চারণ করায় বালকি নৃত্য হরিনাম অবশ্যই কি ক্ষীরস্বাদী করি তুমি স্বর্গলয় করাই না তো কে দয়াময় তোমার কি অপূর্ব লীলা তোমার কি বিচিত্র লীলা তোমার লীলা আমার ছাই ছাই হে বৈরাগী নারদাগী ব্যাকুল করেছে কে প্রভু তোমার স্মরণ করে কোন সুকাতুরি তোমার স্মরণ